যা বোপাই স্কুল যাওঁতে অলপ ভালকৈ যাবি ছাৰ বাইদেউ কোৱা প্ৰতিটো কথা মন পুতি শুনিবি দেখিছ নহয় বাপেৰে ঘৰখন কিমান কষ্টৰে চলাই আছে এতিয়া যা হ'ব মা যাওঁ অ দেউতা যাওঁ দেই যা বোপাই এতিয়া যা অলপ পিছত খেলিবলৈ আহিবি দে পিছত বলটো লৈ আহিবি আকৌ বাবা ভাত বাঢ়িলো নহয় আহ আকৌ কৈছো ৰবা সদায় সদায় মই ধনকে কিমান খাম দেউতাক মাছ মাংস অকণমান আনিব ক'বাচোন এইবোৰ খাই খাই আমনি লাগিছে আৰু হ'ব শুন আজি এইকেইটাকে খাই লচোন কাইলৈ বাপেৰে হাজিৰা পইচাকেইটা পাব তেতিয়া আনি দিব বাৰু দে মই সেইবোৰ নাজানো মই মাছ মাংস হ'লেহে ভাত খাম অ' বোপাই তই কিয় এনেকুৱা কৰিছ আজি এইকেইটাকে খাচোন আনি দিম বুলি কৈছো নহয় ছাৰ বহিছে ঘনকাই দেখোন বহুত দিনৰ মূৰত যে ইয়াতে বহকচোন ময়ো বোলো গৰুকেইটাকে দি এপাক সোমাই যাওঁচোন পিছে দেশৰ খবৰবিলাক কেনেকুৱা হেৰা শুনিছানে ঘনকাইও আহিছে চাহ একাপ বেছিকৈ লৈ আহিবাচোন কি ক'লা ঘনকাই দেশৰ খবৰৰ কথা সুধিছা কি ক'বা বাতৰি কাকতখন মেলোঁতেই চাৰিওফালে হত্যা লুণ্ঠন এইবোৰকে চাই আছো আৰু ছাৰ আমাৰ ল'ৰাটো বাৰু পঢ়া শুনাত কেনেকুৱা ল'ৰাটোক আপুনি নিজৰ ল'ৰা বুলি ভালদৰে চকু দিবচোন ছাৰ সি দিনক দিনে কথাবোৰ নুশুনা হৈ আহিছে ঘনকাই আপুনি অলপো চিন্তা নকৰিব সি আমাৰ গাঁওখনৰ গৌৰৱ আৰু সি এদিন চাব ডাঙৰ মানুহ হৈ আমাৰ গাঁওখন তথা অঞ্চলটোলৈ সি গৌৰৱ কঢ়িয়াই আনিব তাকে ল'ৰাটোলে চিন্তাই হৈছে আমাৰ নিচিনা দুখীয়া মানুহেনো ক'ৰবাৰ এটা চাকৰি গোটাব পাৰিব আজিকালি চাকৰি এটা পাবৰ কাৰণে যিমানহে টকাৰ প্ৰয়োজন আমি সেইবোৰ আশাই কৰিব নোৱাৰো মোক চাহকাপ খাই লওকচোন আৰু আপুনিও খাই লওক দিয়া গৌতমৰ পঢ়া শুনা কেনেকুৱা চলিছে তাৰ সি ভালে আছে নহয় সি আমাৰ গাঁওখনৰ গৌৰৱ তাৰ কথা এখেতে মোক কৈয়ে থাকে তাৰ ভালেই তাৰ কথাই ছাৰৰ লগত পাতি আছো বাৰু আপোনালোকে বহকচোন মই ভিতৰলৈ যাওঁ বলা বলা দেহা আপুনি ঠিকেই কৈ আছিলে ঘনকাই আজিকালি পইচাৰ ওচৰত যেন শিক্ষা হাৰ মানি গৈছে কথাটোৰ প্ৰাসংগিকতা নথকাও নহয় বাৰু ঘনকাই আপুনিও যাওক ময়ো যাওঁ বিদ্যালয়লৈ দেৰি হৈছে বাৰু যাব দেই ঘনকাই
আপোনালৈ এটা ভাল খবৰ আছে ঘনকাই। আপোনাৰ ল'ৰা গৌতমে গোটেই অঞ্চলটোৰ ভিতৰত ভাল নাম কৰি পাছ কৰিছে। এতিয়াও পাৰ্টি এটা খোৱাতহে জোৰ নে কি কয়? ছাৰ সেয়া আপোনাৰ কাৰণে সম্ভৱ হৈছে। বহুত বহুত ধন্যবাদ আপোনাক ছাৰ। ছাৰ গৌতম ছাৰ যা বোপাই ভালকে পঢ়িবি আৰু বেয়া সংবোৰ নলবি। দেখিছ নহয় তই আমাৰ আশা ভৰসা কলি। হ'ব মা, তই চিন্তা নকৰিবি। যা বোপা ভালে কুশলে থাকিবি। তই আমাৰ সকলো। আৰু এইটো ল, এইটো কি দেউতা? তোলৈ এটা মোবাইল লৈ আহিছো। মায়েও বহুত চিন্তা কৰি থাকে নহয়, মাজে সময়ে ফোন এটা কৰি থাকিবি। তোমালোকে চিন্তা নকৰিবা দেউতা, খালি তোমালোকে দৰৱ পাতিবোৰ সময়মতে খাই থাকিবা দেই। হ'ব বোপা, তই এইবিলাক কথা চিন্তা কৰি নাথাকিবি। ভালকৈ পঢ়া শুনাত মন দিবি। ল বোপা, মোৰ সাঁচতীয়া ধন হিচাপে এই গীতকাই আছে, আৰু দৰকাৰ হ'লে মোক কবি। হ'ব দে দেউতা, মই আহিছো দে। যা বোপাই, তই ভাল পোৱা পিঠা কেইটামান বেগতে ভৰাই দিছো। তয়ো যে আৰু মা, কি কি দি থকা বাৰু? বোপাই ভালদৰে পঢ়িব। বাবা দেৰি হৈছে নহয়। তোৰ সেই দিলটো পৰি মৌচুমী জানি কালি বেলেগ ল'ৰা এটাৰ লগত কেটিএম এখনে ঘূৰি ফুৰিছে। আবে কেছটো কি? কি আবে হৈ থকা মক্কেল ক'পা টপিল? আবে সেইটো মক্কেলক খালাচে কৰি নেকি বে? ইমান সোনকালে নহয়, তাক এদিন ৱাৰ্ণিং দিব লাগিব। আৰু যদি দিয়াৰ পিছতো যদি তাই তাৰ লাগ নোৱাৰে নহয়, ধূলিৰ লগত মিলাই দিব লাগিব। আবে ঘিউ যদি চিধা আঙুলিয়ে নোলায় ন, বেকা কৰিবই লাগিব। আৰে সেইবোৰ কথা বাদ দে না বে। আমাৰ কলেজলৈ নতুন মক্কেল এটা হৈছে গাঁৱৰ পৰা, সি বোলে আমাৰ লগতে থাকিব। আবে ৰচন সিয়ে নহয়তো মোৰ দিলকে কৰি উঠাই লৈ ঘূৰি ফুৰাটো। কি নহয়, সি যোৱাকালি আমাৰ কলেজলৈ আহিছে আৰু তাক দেখাত তেনেকুৱা যেন নালাগে, একেবাৰে একদম গাঁৱলীয়া ভূত যেন লাগে। তোৰ গাৰ্লফ্ৰেণ্ড যদি এইফালেকে আহি আছে দেখ, তই মনৰ কথা কৈ দে, আমি আছো তোৰ লগত। আৰে তাইক কম কম বুলিয়ে মোৰ লগত ৰুচবা থৈ দিছো। আবে কি ৰুচ বে? আৰে এই পাবে। আৰে এইবাৰ ৰোজ নহয়, ৰোজ হয় ৰোজ। সেইটোৱে ভুল অলপ কৈ দিবি না। হেল্ল' মৌচুমী, ৱেটাৰ ৱেটাৰ। তাৰ ইংলিছ শুনা। তোমাৰ লগত কথা এটা আছিলে, তুমি শুনিবানে? যি ক'বলৈ আছে সোনকালে কোৱা, আমাক ক্লাছলৈ দেৰি হৈছে। মানে মৌচুমী তোমাক দেখা পালে মই ভাল পাই। আই লাভ ইউ মৌচুমী, তুমিও ভাল পাই এপাৰ্ট কৰিবানে?
চিন্ময় সেইটো অবাৰ্ট নহয় নহয় একজেক্ট বুলিহে কয় চা চিন্ময় তোক মই ভালকৈ কৈছোঁ মই ইয়াত পঢ়িবলৈ আহিছোঁ ল'ৰা ভাল পাবলৈ নহয় আৰু এনেও তোৰ নিচিনা এটা ভাল পাই মই জীৱনটো ধ্বংস কৰিব নোৱাৰোঁ নহয় আৰু তই মোৰ লগত লাগি নাথাকিবি কি কলি তই মোক ভাল নাপাই কাক ভাল পাবি হা ডোন্ট টাচ মি এইদৰে নেক্সট টাইম অভদ্ৰামি কৰিলে বেয়া হৈ যাব ইটছ মাই ফাৰ্ষ্ট ৱাৰ্ণিং আৰু এইদৰে এজনী ছোৱালীৰ গাত হাত দিওঁতে 100 বাৰ ভাবি চাবি তহঁতৰ নিচিনা অভদ্ৰৰ কাৰণে আমি ছোৱালীবোৰ সুৰক্ষিত নহয় তোক মই এনেকুৱা বুলি ভবা নাছিলোঁ কিন্তু আজিহে গম পালোঁ তয়ো যে তৰা এনেকুৱাহে বল মৌচুমী আমাৰ টিউচনলৈ দেৰি হ'ব আবে তোক দেখোন চৰ মাৰি থৈ গ'ল বে তই একো কৰিব নোৱাৰিলি আৰে তাইক উঠাই দিলে কি কওঁ বে নালাগে তাইক চাই ল'ম হ'ব যাওঁ ব'ল হ'ব হেল্ল' বাবা ভালে আছনে তই ঐ মা সেইটো এনিমি মা তোমালোকে কথা বলক লাহে লাহে পাতাচোন মোৰ পঢ়াত অসুবিধা হৈছে আবে অথনি মানে কিমান পঢ়ি আছ না অকণমান আমাৰ লগলে আজিকালি পঢ়িনো কি লাভ আমাৰ দৰে থাক না ইমান বিন্দাছত দেখিছে নহয় চোৱা ভাইহঁত তোমালোকৰ নিচিনাকৈ মই কথা পাতি টাইম লছ কৰিবলৈ হোৱা নাইকিয়া মই ইয়াত পঢ়িবলৈহে আহিছোঁ চ' প্লিজ তোমালোকে কথা বলক লাহে লাহে পাতিবা আৰে তই দেখোন বৰ ডাঙৰ কথা কৈছ নিজকে কি মহান বুজাইছ নেকি আৰু তই হোষ্টেলৰ ভাড়া কেতিয়া দিবি আজি 3 মাহে তোৰ হোষ্টেলৰ ভাড়া আমি দি আছোঁ আৰু আমাক এই ধাৰ তই কেতিয়া মাৰিবি হা দিম মই তোমালোকৰ এই মাহতে সকলো ধাৰ মাৰি দিম আৰু এইটো ভিকৰ পৰা নিজৰে খাব লাগে তাতে আকৌ তোক ইয়াত পঢ় চালা ভিকৰ যাত শুনিছানে মই পথাৰৰ পৰা আহিলোঁ এই ৰঙা চাহ একা এবাটি লৈ আহকচোন গৈছো ৰ'ব হেৰি নহয় আমাৰ বাবাই ফোন কৰা নাই নি তাৰ মাতো বহুত দিন শুনা নাই আপুনি জানেই দেখোন সি ফোন কৰা আজি এসপ্তাহ মানেই হ'ল ল'ৰাটোৱে কি বা খাইছে কি বা পিন্ধিছে চিন্তাই লাগে সি যোৱা আজি 6 মাহেই হ'ল ইমান দিন যে দেখা নাই তাৰ মুখখন আহিব সি পঢ়িবলৈহে গৈছে তুমি অকণো চিন্তা নকৰিবা ৰ'বচোন ফোন এটা আহিছে হেৰি শুনিছেনে বাবাই ফোন কৰিছে আহকচোন হেল্ল' বাবা তই ভালে আছনে মোৰ ভালেই মা ফোনটো দেউতাক দিয়াচোন হেৰি শুনিছেনে বাবাই আপোনাৰ লগত কথা পাতে বোলে আহকচোন হেল্ল' বাবা দেউতা তোৰ কথাকে আমি অথনিৰ পৰা পাতি আছো তই ভালে আছনে মোৰ ভালেই আৰু তোৰ কথাকে মাৰে চিন্তা কৰি আছে তই ঘৰলৈ কেতিয়া আহিবি যাম আৰু পিছে তোমাৰ লগত কথা এটা আছিলে কি কথা কচোন তোৰ কিবা অসুবিধা হৈছে নে
মানে দেউতা মোৰ টকা 5,000 মানৰ প্ৰয়োজন আছিলে মানে হোষ্টেলত দিবলৈ ইমানখিনি টকানো মই ক'ৰ পৰা যোগাৰ কৰিম বাবা তথাপিও মই কিবা এটা কৰিম তই চিন্তা নকৰিবি তই এতিয়া ভালকৈ পঢ়া শুনা কৰ আজি মণ্ডলে কি ক'লে আমাৰ যে সৌ দলি পথাৰ মাটি দুবিঘা বন্ধকত দিলোঁ তুমি এটা কাম কৰি দিবা বুজিছা মোৰ সেই কাপোৰযোৰ উলিয়াই থবা মই পুৱাই গৈ বাবাক সেই টকাখিনি দি থৈ আহিম হ'ব হ'ব আপুনি এতিয়া কিবা কেইটামান খাই লৈ জিৰণি লওক May I come in, sir? আমাক মাতিছিলে স্যাৰ Yes, please take your seat. Thank you, sir. তোমালোকৰ লগত এটা ইম্পৰ্টেণ্ট কথা আছে কওকচোন ছাৰ ইউএছৰ পৰা তোমালোকৰ নিউজ এটা আহিছে যোৱা মাহত হৈ যোৱা এক্সামত তোমালোক দুজনে চিলেক্ট হৈছে তাৰ বাবে তোমালোকক ইউএছএত এটা জব দিয়া হৈছে তোমালোকক ডক্টৰ ফুকনে ভালদৰে বুজাই দিব কথাখিনি জানি দিব অহা মাহত তোমালোকৰ কাৰণে ফ্লাইটৰ টিকেট বুকিং কৰি থোৱা আছে যোৱা তোমালোকে ভালদৰে প্ৰিপেয়াৰ হৈ লওঁ অ'কে ছাৰ Congratulations, Gautam. থেংক ইউ ছাৰ Congratulations, Mochimi. থেংক ইউ ছাৰ ৱেলকাম থেংক ইউ ছাৰ জানা গৌতম আমাৰ ইণ্ডিয়াৰ তুলনাত এই আমেৰিকাখন বহু ক্ষেত্ৰতে আগবাঢ়ি আছে মোৰ এনে অনুভৱ হৈছে যে মই এখন বেলেগ পৃথিৱীতহে আছোঁ তোমাৰ কেনে অনুভৱ হৈছে গৌতম একো নোকোৱা যে অঁ ময়ো তাকে ভাবি আছোঁ মই তোমাক কথা এটা কম বুলি ভাবি আছোঁ গৌতম কি কথা কোৱাচোন তোমাক প্ৰথম কলেজত দেখা দিনাৰ পৰাই মোক এটা কথাই বৰকৈ আমনি কৰি আছে আজি ভাবিলোঁ তোমাক কথাটো কৈয়ে দিওঁ মই তোমাক ভাল পাই পেলাইছোঁ গৌতম মোৰ মনে কয় তুমি মোৰ প্ৰপ'জেলটো একচেপ্ট কৰিবা কি তোমাৰ মা দেউতাই মোক একচেপ্ট কৰিব জানো আৰু চোৱা মৌচুমী এইবোৰ আচলতে সৰু কথা নহয় তুমি ভুল বুজিছা গৌতম আচলতে আমাৰ মা দেউতা তেনে মানুহ নহয় মা দেউতাই নিশ্চয় আদৰি ল'ব আৰু চোৱা মৌচুমী এটা ৰিলেশ্যনশ্বিপ গঢ়ি তুলিবলৈ হ'লে দুটি মনৰ মিলন হোৱাটো বেছি প্ৰয়োজন এণ্ড বিলিভ ইজ দ্য মষ্ট ইনছেপাৰেবল পাৰ্ট অফ লাভ বুজিছা নহয় যদি বুজিছা তেনেহ'লে তোমাৰ কথাটো মই মানি ল'ব পাৰোঁ তুমি ঠিকেই কৈছা গৌতম মই তোমাৰ প্ৰতিটো কথাই মানি চলিম আই লাভ ইউ গৌতম লাভ ইউ টু মৌচুমী নজনাকে নুবুজাকে পৰিলো তোমাৰে প্ৰেমতে চুৱানা পৰিলো তোমাৰে প্ৰেমতে নভবাকে পগলা হৈ বিচাৰো তোমাকে কাষতে চুৱানা বিচাৰো তোমাকে কাষতে নোৱাৰো থাকিবলৈ
অকলে অকলে গুচি যাম দূৰণিলে তোমাকে নাপালে নজনাকে নুবুজাকে পগলা হৈ বাৰে বাৰে মই আৰু এইবিলাক কৈ থাকিব নোৱাৰো দেই তুমিনো চব সময়তে কিমান চেবা কৰি থাকা দেউতাখনলৈ কি বুলি ভাবিব যিভাৱে ভাবি থাকো তোমাৰ গাঁৱত কিমান মাটি সম্পত্তি আছে সেইবিলাক বিক্ৰী কৰিলে আমি কিমান টকা পাম জানা কি তুমি পাগল হৈছা নেকি তুমি কেনেকৈ ভাবিব পাৰিলা যে মই গাঁৱৰ মাটি বেছি টকা ঘটিম তেন্তে মোৰ কথা শুনা তুমি যদি দেউতাক মাটিৰ কথা নোকোৱা তেনেহ'লে কাইলৈকে মই আমেৰিকালৈ গুচি যাম তুমি কাৰ লগত থকা থাকিবা তোমাৰ পৰা শান্তি নাইকিয়া হৈছে যোৱা যি কৰা কৰি থাকা দেউতা বাবা মই তহঁতৰ সকলোবোৰ কথাই শুনিলোঁ দেউতা তুমি বাবা মাৰে তোৰ কথা কৈ এই পৃথিৱীৰ পৰা গুচি গ'লগৈ তইতো ডাঙৰ মানুহ হ'লি তই খবৰ এটা ল'বলৈও সময় নাপাওঁ মোক বৰ তাই অকলশৰীয়া কৰি এৰি থৈ গুচি গ'লগৈ কিন্তু বাবা তই অকণোৱে চিন্তা নকৰিবি বোৱাৰীয়ে কোৱা সকলো কথাই মই শুনিলোঁ বাবা মই আৰু কিমান দিন জীয়াই থাকিম মোৰ ঘৰৰ সকলো মাটি সম্পত্তি তোৰ নামতে লিখি থৈ যাম দেউতা আপুনি ঠিকে ভাবিছে দেউতা আপুনিনো আৰু কিমান দিন জীয়াই থাকিব সকলো মাটি সম্পত্তি ইয়াৰ নামতে লিখি থৈ যাব মনে মনে থাকা তুমি ঘনকাই দেখোন আপুনি ক'লৈ যাবলৈ ওলাইছে ঘনকাই কি ক'ব মাষ্টৰ ল'ৰা আৰু বোৱাৰী আহিছিল তেওঁলোকে মাটি সম্পত্তি সকলো বিকি থৈ গ'ল কি ক'লে ঘনকাই লগতে আমাৰ ঘৰখনো বিক্ৰী কৰি থৈ গ'ল কিন্তু তাৰ গাত কোনো দুখ নাই মইনো আৰু কিমান দিন জীয়াই থাকিম গতিকে ক'ৰবালৈ ওলাই যাওঁ য'তে পাওঁ ত'তে ডবলা ডবলি খাই
আপুনি ক'লৈকো যাব নোৱাৰে মই আপোনাৰ ল'ৰাক বুজাম এতিয়া মোৰ লগতে আপুনি আমাৰ ঘৰলৈ বলক বলক গোপনে আহি সোমালাহি তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ জানো কোনে কোনে ঘূৰালে চিলাখন আজি কোনে কোনে ঘূৰালে চিলাখন আজি কোনে কোনে ঘূৰালে চিলাখন আজি